নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই দীপকুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজত লৈ আছোঁ ২৬,৪৪১টা পদৰ পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰিছে। কিমান তাৰিখে গ্ৰেড 3 পৰীক্ষা হ'ব, কিমান তাৰিখে গ্ৰেড 4 পৰীক্ষা হ'ব, এই সম্পৰ্কে আপোনালোকৰ মাজত মই এটি ভিডিঅ' লৈ আহিছোঁ। গতিকে যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে ভিডিঅ'ত প্ৰথমতে এটা লাইক কৰিব আৰু নতুনকৈ যদি ভিজিট কৰি আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হ'ল আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁৰ ফেচবুকৰ অফিচিয়েল পেজত এনেকৈ জনায় যে আজি জনতা ভৱনত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰোঁ। বৈঠকত চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে পৰীক্ষাৰ তাৰিখ হিচাপে 2022 ৰ 7 আগষ্ট আৰু চালক নিযুক্তিক বাদ দি তৃতীয় শ্ৰেণীৰ খালী পদৰ বাবে 2022 ৰ 21 আগষ্ট দিনটো ধাৰ্য কৰাৰ নিৰ্দেশনা প্ৰদান কৰোঁ। তৃতীয় শ্ৰেণীৰ শাখাৰ অন্তৰ্গত চালকৰ পদৰ বাবে নিযুক্তি পৰীক্ষা পৃথকে অনুষ্ঠিত হ'ব, যিটো আমি অতি সোনকালে ঘোষণা কৰিম। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে গ্ৰেড 4ৰ পৰীক্ষাটো 2022 চনৰ 7 আগষ্ট তাৰিখে অনুষ্ঠিত হ'ব আৰু যিখিনি গ্ৰেড 3 পৰীক্ষা আছে 2022 ৰ 21 আগষ্টৰ তাৰিখে অনুষ্ঠিত হ'ব আৰু যিখিনি ড্ৰাইভাৰ পষ্টৰ পৰীক্ষা আছে সেইখিনি পৰীক্ষা পৃথকে অনুষ্ঠিত হ'ব আৰু যেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ আগতে আপোনালোকক জনাই দিয়া হ'ব। আৰু ইয়াত এটা কথা উল্লেখ কৰিছে যে চৰকাৰ স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত আস্থা প্ৰকাশ কৰি তৃতীয় শ্ৰেণীৰ খালী পদৰ বাবে মুঠ 6,71,805 গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে। তাৰ বিপৰীতে চতুৰ্থ শ্ৰেণীৰ খালী পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা 4,43,655 গৰাকী প্ৰাৰ্থী। মই প্ৰতিগৰাকী আবেদনকাৰীক আশ্বস্ত কৰিব বিচাৰোঁ যে চৰকাৰে সমগ্ৰ প্ৰক্ৰিয়াটো অতি স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰিব। পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সকলো পৰীক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ। এনেকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁৰ ফেচবুকৰ অফিচিয়েল পেজত সকলোকে জনাই দিয়ে। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পালে ইয়াৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, সেয়ে আপোনালোকে নিজৰ প্ৰিপেৰেশ্যন চলাই যাওক। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ কাৰণে মই ভিডিঅ'সমূহ বনাই আছোঁ ইমান কষ্ট কৰি, কিন্তু ইয়াত কিছুসংখ্যক লোকে মোৰ ভিডিঅ'টো চাই আছে কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। সেয়ে তেওঁলোকক মই অনুগ্ৰহ কৰিছোঁ মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে। আৰু আজি আপোনালোকৰ মাজত মই ভিডিঅ'ত ইনফৰমেশ্যন হিচাপে ইমানখিনিয়ে আগবঢ়ালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব আৰু আগন্তুক যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।